নমস্কাৰ বন্ধুসকল কেনেকৈ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কৰ'না ভাইৰাছে আমাৰ দেশত কিদৰে আক্ৰমণ কৰে আৰু কৰ'না ভাইৰাছৰ ভেকচিনে কিদৰে আমাক কৰ'না ভাইৰাছৰ পৰা বাচি থকাত সহায় কৰে, বেমাৰটোৰ পৰা বাচি থকাত সহায় কৰিব, তাৰ বিষয়ে আমি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব। আমি বিভিন্ন ধৰণৰ পেপাৰে পত্ৰৰে বা আমাৰ ইণ্টাৰনেটৰ সহায়ত আমি দেখি আছোঁ যে কৰ'না ভাইৰাছটো আমাৰ দেখিবলৈ প্ৰায় এনেকুৱা ধৰণৰ হয় আৰু এনেকুৱা ধৰণৰ তাৰ কিছুমান স্পাইক প্ৰটিন থাকে তাৰ গাত। কৰ'না ভাইৰাছটোৰ গাত এনেকুৱা ধৰণৰ কৰ'না ভাইৰাছটো হয় আৰু ইয়াৰ গাত কি থাকিব, কিছুমান স্পাইক প্ৰটিনেৰে গঠিত কিছুমান স্পাইক থাকিব। এনেকুৱা ধৰণৰ কিছুমান স্পাইক থাকে, সেইবোৰক স্পাইক প্ৰটিন বুলি কোৱা হয়। আৰু সেই স্পাইক প্ৰটিনবোৰৰ পাছতে ইয়াৰ দেহৰ ভিতৰত কি থাকিব, কিছুমান RNA থাকিব। এইটো এটা হ'ল মানে RNA ভাইৰাছ। আমাৰ বেছি সংখ্যক ভাইৰাছে RNAৰ দ্বাৰা গঠিত হয়। আৰু আমাৰ মানুহৰ দেহত কি থাকে, DNA থাকে। আমাৰ দেহত থকা DNAবোৰ এনেকুৱা, ইয়াত দুডাল ষ্ট্ৰিং থাকে, এনেকুৱা ধৰণৰ দুডাল থাকে। আৰু RNA ডালত কেৱল এনেকুৱা ধৰণৰ এডাল থাকে আৰু DNAত এনেকৈ দুডাল থাকিব। এইটো হ'ল RNA আৰু এইটো হ'ল DNA। ভাইৰাছবোৰ এনেকুৱা ধৰণৰ, সিহঁতৰ এটা জেনেটিক মেটেৰিয়েলটো সিহঁতৰ কি এনেকুৱা ধৰণৰ RNA। গতিকে যেতিয়া কৰ'না ভাইৰাছটো আহিব আৰু আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলে কি, ইয়াক আমাৰ শৰীৰৰ যিটো কোষ আছে, কোষৰ ভিতৰত ইয়াক সোমাই যাবলৈ নিদিয়ে। এইটো হ'ল আমাৰ কোষটো। আৰু এই কোষৰ যিখন বেৰ আছে, সেই কোষৰ বেৰখনে ইয়াক ভিতৰলৈ সোমাবলৈ নিদিয়ে। কোষৰ ভিতৰলৈ ইয়াক সোমাই যাবলৈ নিদিয়ে। আমাৰ কোষৰ বেৰখনৰ, আমাৰ কোষটো এনেকুৱা ধৰণৰ কোষ, আৰু কোষৰ বেৰখনৰ, আমাৰ এই বেৰখনৰ এটা বিশেষ গুণ আছে কি, ই কিছুমান চিলেক্টিভ বস্তুহে ভিতৰলৈ সোমাবলৈ দিয়ে। আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় ভাল বস্তু কিছুমানহে ই ভিতৰলৈ সোমাবলৈ দিয়ে। গতিকে কৰ'না ভাইৰাছটো যেতিয়া আহি পিনি ইয়াত সোমাব বিচাৰিব, তেতিয়াহ'লে কি কৰিব, ই বাধা দিব, সোমাবলৈ নিদিব। কিন্তু আমাৰ কোষত এনেকুৱা কিছুমান বস্তু থাকে, এনেকৈ কিছুমান বস্তু থাকে, সেইবোৰক আমি কি বুলি কওঁ, ৰিচেপ্টৰ বুলি কয় সেইবোৰক। সেই ৰিচেপ্টৰবোৰৰ সহায়ত এই কৰ'না ভাইৰাছটোৱে কি কৰিব, আমাৰ ভিতৰলৈ সোমাবলৈ যত্ন কৰিব। কৰ'না ভাইৰাছৰ যিডাল স্পাইক প্ৰটিন থাকে, এই স্পাইক প্ৰটিনবোৰ আৰু এই ৰিচেপ্টৰটোৰ লগত সেই স্পাইক প্ৰটিনটো লগ লাগি যাব। আৰু লগ লাগি যোৱাৰ ফলত কি হ'ব, সেই স্পাইক প্ৰটিনটোৰ সহায়ত ই কৰ'না ভাইৰাছে এই ৰিচেপ্টৰটোত লগ লাগি যাব, আৰু লগ লাগি যোৱাৰ ফলত এই ৰিচেপ্টৰে কি কৰিব, কৰ'না ভাইৰাছটো ভিতৰলৈ গুচি যাবলৈ দিব। এই ৰিচেপ্টৰটোৱে যে নাজানে যে এই কৰ'না ভাইৰাছটো আমাৰ কাৰণে ভাল নে বেয়া, সেইটো এই ৰিচেপ্টৰটোৱে গম নাপায়। গতিকে সি কৰ'না ভাইৰাছটোক ভিতৰলৈ যোৱাত সহায় কৰি দিব। আৰু যেতিয়া ভিতৰলৈ সি সোমাই যাব, এইদৰে কৰ'না ভাইৰাছটোৱে এই ৰিচেপ্টৰটোৰ লগত লগ লাগি পিনি কি হ'ব, আমাৰ দেহৰ যিবোৰ কোষ থাকে, কোষৰ ভিতৰলৈ সোমাই যাব। কোষৰ ভিতৰলৈ সোমাই যোৱাৰ পাছতে ইয়াত এটা ৰাইবোজম বুলি, আমাৰ মানুহৰ কোষৰ ভিতৰত এটা ৰাইবোজম বুলি বস্তু থাকে। ই কি কৰে, ই আমাৰ দেহত থকা ভাল বস্তুবোৰ, প্ৰটিনকে ধৰি কিছুমান আমাৰ লাগতিয়াল বস্তু ই কপি কৰি থাকে, জেৰক্স মেচিনৰ নিচিনা। ই কি কৰিব, সেইবোৰ কপি কৰি পিনি ইয়াৰ সংখ্যা বৃদ্ধি কৰি থাকিব, আমাৰ ভাল বস্তুবোৰক। কিন্তু যেতিয়া কৰ'না ভাইৰাছটো দেহৰ ভিতৰলৈ সোমাই যাব, সোমাই গৈ পিনি তাৰ যিডাল RNA থাকে, তাৰ ভিতৰত যিডাল RNA থাকে, এই RNA ডালক সি এই ৰাইবোজমৰ সহায়ত কি কৰিব, তাৰ বংশ বৃদ্ধি কৰিব। বংশ বৃদ্ধি কৰাৰ ফলত কি হ'ব, ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। আৰু ইয়াৰ সংখ্যা যেতিয়া বৃদ্ধি পাব, তেতিয়াই আমাৰ কি হ'ব, শৰীৰত বেমাৰৰ লক্ষণবোৰে ধৰা দিব। আৰু সেই যিবোৰ কৰ'না ভাইৰাছৰ RNA থাকে, সেই RNAবোৰে কি কৰিব, আমাৰ দেহত থকা DNAৰ লগত লগ লাগি যাব আৰু DNAবোৰ নষ্ট কৰিবলৈ ধৰিব। তেতিয়া আমাৰ শৰীৰৰ যিটো কোষ থাকিব, সেই কোষবোৰে কাম কৰাত ব্যাঘাত জন্মিব। আৰু ব্যাঘাত জন্মিলে আমাৰ কি হয়, বেমাৰটো সৃষ্টি হয়। যেতিয়া ভাইৰাছটো বহুত পৰিমাণে আমাৰ শৰীৰত সোমাই যাব আৰু আমাৰ কোষটোৱে কাম নকৰা হ'ব, তেতিয়া কি কৰিব, আমাৰ এই কোষৰ ভিতৰত এটা নিউক্লিয়াছ থাকে, আৰু এই নিউক্লিয়াছটোৱে কি কৰিব, আমাৰ শৰীৰত ছিগনেল পঠিয়াই দিব যে কিছুমান বাহিৰা বস্তু আহিছে, আমি ইয়াক মাৰিব লাগে। আৰু আমাৰ শৰীৰৰ যিটো ইমিউন ছিষ্টেম আছে, এই ইমিউন ছিষ্টেমটোৱে কি কৰিব, এইবোৰক মাৰিবলৈ লাগি যাব। আৰু কি হ'ব,
যেহেতু ভাইৰাছ আমাৰ ৰাইবোজোমত বনিয়ে থাকিব একেৰাহে বনিয়ে থাকিব তেতিয়া কি হ'ব আমাৰ যেটো ইমিউন সিস্টেম আছে ইমিউন সিস্টেমটোৱে তাক মাৰিব নোৱাৰা হ'বগে তেতিয়া কি কৰিব ইমিউন সিস্টেমটোৱে আমাৰ এন্টিবডি কিছুমান বনাব এন্টিবডি কিছুমান বনালে কি হ'ব এই এন্টিবডিবোৰে আজি ভাইৰাছটোৰ উপৰিভাগত যিবোৰ এই স্পাইক প্ৰটিন আছে সেই স্পাইক প্ৰটিনবোৰক ব্লক কৰি দিব এইডাল আহি পিনি ইয়াত লগ লাগি যাব তাৰপিছত কি হ'ব এই স্পাইক প্ৰটিনডাল ব্লক কৰি পেলাব এইফালে এডাল স্পাইক প্ৰটিন ব্লক কৰিব এনেকৈ গোটেই স্পাইক প্ৰটিনবোৰৰ এন্টিবডিবোৰ লগ লাগি পিনি ব্লক কৰি পেলাব আৰু তেতিয়া কি হ'ব আমাৰ কোষৰ ভিতৰলে আমাৰ কোষত যিবোৰ ৰিসেপ্টৰ থাকে সেই ৰিসেপ্টৰবোৰৰ সহায়ত আমাৰ কোষৰ ভিতৰলে সোমাই যাব নোৱাৰিব কাৰণ এই স্পাইক প্ৰটিনবোৰ যদি ব্লক হৈ যায় তেতিয়া হলে এই ৰিসেপ্টৰবোৰৰ সহায়ত ভিতৰলে সোমাই যাব নোৱাৰে আৰু আমি বেমাৰটোৰ পৰা তেতিয়া বাচি থাকিম যিবোৰ মানুহৰ ইমিউন সিস্টেমটো বৰ ভাল নহয় সেই মানুহবোৰৰ কি হয় এই এন্টিবডিটো বেছিকে বনাব নোৱাৰে আৰু বেছিকে বনাব নোৱাৰিলে কি হ'ব তেওঁলোকৰ এই যিবোৰ স্পাইক প্ৰটিন আছে সেই স্পাইক প্ৰটিনবোৰ কিছুমানহে ব্লক হ'ব আৰু কিছুমান খোলা থাকিবই গতিকে কি হ'ব আমাৰ শৰীৰৰ ভিতৰলে সোমাই যাবই গতিকে আমাৰ এন্টিবডি হৰকে থাকিব লাগিব এন্টিবডি যদি হৰকে থাকে তেতিয়া ইয়াৰ গোটেই স্পাইক প্ৰটিনবোৰ ব্লক হৈ যাব এন্টিবডিৰ সহায়ত আৰু তেতিয়া এই ৰিসেপ্টৰবোৰৰ সৈতে সংযোগ স্থাপন কৰি ভিতৰলে সোমাই যাব নোৱাৰিব তেতিয়া আমাৰ কি হ'ব বেমাৰটোৰ পৰা আমি আৰোগ্য হৈ যাম কিন্তু যিবোৰ মানুহৰ ইমিউন সিস্টেমটো দুৰ্বল হয় তেওঁলোকৰ এনেকে যথেষ্ট পৰিমাণৰ এন্টিবডি নাথাকে এন্টিবডি নথকাৰ ফলত কি হয় তেওঁলোকে বেমাৰটোৰ বিৰুদ্ধে এইদৰে যুঁজিব নোৱাৰে সেই কাৰণে আমাৰ কি হৈছে বৈজ্ঞানিকসকলে ভ্যাকচিন প্ৰস্তুত কৰিছে ভ্যাকচিন প্ৰস্তুত কৰিলে কি হ'ব ভ্যাকচিনটোৱে আমাৰ এন্টিবডি বনোৱাত সহায় কৰিব এই ভাৰতত দুটা কৰোনা ভাইৰাছৰ ভ্যাকচিন আছে এটা হ'ল covaxin বুলি কয় আৰু এটা হ'ল কোভিশিল্ডটো আমাৰ ভাৰতৰ নহয় এটো বিদেশৰ হয় কিন্তু আমাৰ ভাৰতৰ সেৰাম ইনষ্টিটিউট নামৰ এটা ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটত ইয়াৰ প্ৰডাকচন হ'ব আৰু যেটো covaxin বুলি এটা আছে সেই covaxinটো ভাৰত বায়োটেক নামৰ এটা আমাৰ ভাৰতীয় কোম্পানীয়ে বনাইছে এতিয়া আমি চাওঁ আহক এই ভ্যাকচিনবোৰে আমাক কিদৰে সহায় কৰে আমাৰ কি কৰে ভ্যাকচিনবোৰ বনাবৰ কাৰণে বৈজ্ঞানিকসকলে আমাৰ যেটো ভাইৰাছ আছে যাৰ বিৰুদ্ধে আমি ভ্যাকচিন বনাম তাৰে এটা কি কৰিব তেনেকুৱা ধৰণৰ এটা ভাইৰাছে লৈ পিনি ভ্যাকচিন বনায় কৰোনা ভাইৰাছৰ আমাৰ ভ্যাকচিন বনাব লাগে গতিকে কি কৰিব বৈজ্ঞানিকসকলে এই কৰোনা ভাইৰাছটোকে ল'ব কৰোনা ভাইৰাছটো কি কৰিব ল্যাবৰেটৰীত ইয়াৰ পাৱাৰটো কমাই দিব মানে ইয়াক ইনএক্টিভ ফৰ্মত ব্যৱহাৰ কৰিব বহুত দুৰ্বল কৰি দিলে ইয়াক কি হ'ব আমাৰ শৰীৰত বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে কিন্তু কি হ'ব ইয়াক যেতিয়া আমি ইনজেকচনৰ সহায়ত যেতিয়া আমাৰ গাত আমি দি দিম যেতিয়া ইনজেকচনৰ সহায়ত আমি ইয়াক আমাৰ শৰীৰত ভৰাই দিম তেতিয়া কি হ'ব আমাৰ শৰীৰটোৱে গম পাই যাব যে কিছুমান বেয়া বস্তু আমাৰ শৰীৰৰ ভিতৰলে সোমাই আহিছে আৰু কি কৰিব আমাৰ ভিতৰত থকা যেটো ইমিউন সিস্টেম আছে সেই ইমিউন সিস্টেমটোৱে এন্টিবডি বনাবলে তাৰ বিৰুদ্ধে এন্টিবডি বনাবলে ধৰিব আৰু কি হ'ব ইয়াত আৰু কিছুমান ভ্যাকচিনবোৰত আৰু কিছুমান মেডিচিন লগোৱা থাকে যিবোৰে আমাৰ প্ৰচুৰ পৰিমাণে এন্টিবডি বনোৱাত দেহত সহায় কৰেগে গতিকে কি হয় এই এনেকুৱা ধৰণৰ ভাইৰাছটো লৈয়ে আমাৰ ইয়াক ল্যাবৰেটৰীত ইনএক্টিভ কৰি দিয়া হয় ইনএক্টিভ কৰি আমাৰ শৰীৰত ইনজেক্ট কৰি দিয়া হয় আৰু ইনজেক্ট কৰি দিলে কি হয় আমাৰ শৰীৰটোৱে কি কৰিব চিনি পাব যে এই বস্তুটো বাহিৰৰ বস্তু আহিছে আৰু আমি কি কৰিব লাগে ইয়াক মাৰিব লাগে গতিকে প্ৰক্ৰিয়া এটা আৰম্ভ হৈ যায় আমাৰ শৰীৰটোৱে এই ভাইৰাছটোৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰা ক্ষমতা পাছত লাভ কৰি যায় এটা কিছুমান মানুহে ভ্যাকচিন লোৱাৰ ফলত কি হয় কিছুমানৰ জ্বৰ চৰ্দি তেনেকুৱা ধৰণৰ মূৰৰ বিষ তেনেকুৱা ধৰণৰ হৈ যায় কিয় হয় কাৰণ অচিনাকি বস্তু এটা যেতিয়া সমুৱাই দিয়ে তেওঁলোকৰ শৰীৰত আমাৰ যেটো ইমিউন সিস্টেম আছে সেই সিস্টেমটোৱে কি কৰে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে এন্টিবডি বনাবলে ষ্টাৰ্ট কৰি দিয়ে সেই কাৰণে কি হয় আমাৰ শৰীৰত জ্বৰ কিবা ধৰণৰ অলপ পাৰ্শ্বক্ৰিয়া দেখা দিয়ে সেইটো সাধাৰণতে নৰমাল বুলি কোৱা হয় আমাৰ ভ্যাকচিন বনাবলে যে অকল আমাৰ ভাইৰাছটোই ব্যৱহাৰ কৰা হয় সেইটো নহয় কিছুমান ভ্যাকচিনত কি কৰে ইয়াৰ ভাইৰাছটোৰ কিবা এটা অংশ লৈ পিনি ভৰাই দিলে ধৰক অকল এই কৰোনা ভাইৰাছটোৰ স্পাইক প্ৰটিন কিনি ললে বা কৰোনা ভাইৰাছৰ ভিতৰত থকা এই আৰএনএ ডাল ললে আৰএনএ বা তেনেকুৱা ধৰণৰ স্পাইক প্ৰটিন লৈ পিনিও এই ভাইৰাছৰ বিৰুদ্ধে ভ্যাকচিন বনোৱা প্ৰসেস আছে আমাৰ কোভিশিল্ডটো বনাওতে
কৰোনা ভাইৰাছৰ নিচিনাই এটা ডুপ্লিকেট ভাইৰাছ এটা বৈজ্ঞানিকসকলে লেবৰেটৰীত বনাই পিনি আমাৰ শৰীৰত কি কৰে ইনজেক্ট কৰি দিয়ে আৰু যিহেতু ই কৰোনা ভাইৰাছৰ নিচিনা একেই দেখিবলৈ গতিকে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটোৱে ভাবে যে এইটো কৰোনা ভাইৰাছেই আহিছে আৰু ইয়াৰ বিৰুদ্ধে আমাৰ কি কৰে এণ্টিবডি বনাবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু যেতিয়া অৰিজিনেল কৰোনা ভাইৰাছটো যদি আহি পিনি কি হয় আমাক আক্ৰমণ কৰে তেতিয়াও ই ঠিক সেই ধৰণে এই এণ্টিবডিবোৰে আমাৰ এই কৰোনা ভাইৰাছটো প্ৰতিহত কৰাত সহায় কৰি দিব আৰু আমাৰ যিটো ইয়াত কোভেক্সিন আছে এই কোভেক্সিনটোৱে কৰোনা ভাইৰাছ আছে সেই অৰিজিনেল কৰোনা ভাইৰাছটো লৈয়ে বনোৱা আছে ই অলপ বেছি পাৱাৰফুল হয় এই কোভেক্সিনটো অলপ বেছি পাৱাৰফুল হয় সেইকাৰণে এই কোভেক্সিনটো ল'লে অলপ মানুহৰ কম বেছি পৰিমাণে জ্বৰ হোৱা দেখা যায় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে বা যদি নতুন কথা কিবা শিকিব পাৰিছোঁ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব